মই আজি খাবলৈ লৈছোঁ আলু পিটিকা আৰু মানে পানীপুৰি আৰু বাতি লৈছোঁ এইটো বাতিতে ল'লোঁ আৰু তেঁতেলী পানী আৰু পানীপুৰি দুটামান খালোঁৱেই আৰু বাকী দুটামান আছে। পিটিকাটো বহুত টেষ্টি হৈছে, খাবলৈ বহুত ধুনীয়া হৈছে। 8টা, 9টা, 10টা, 11টা, 12টা আছে, মানে 10 টকা নহয় আৰু 20 টকা। ফুচকা বনালো। মই ভাল পাওঁ, চুটিয়াই যে বেছি ভাল লাগে। ইয়াত পানী কমাই দিম। এইটো চেলেঞ্জ নহ'ব। আমি এতিয়া ৰাতি ভাত সাজ সকলোৱে মিলি খাব লৈছোঁ। আলহীও আছে, সেইকাৰণে মাছ মাংস দুইটাই বনোৱা হৈছে। এতিয়া খাই বৈ উঠি পেলানি মই অলপ বেলুন ফুলালোঁ, কাৰণ ৰাতিপুৱা যিহেতু একেবাৰে সময় নাপাওঁ, জিও উঠিয়ে যায়, সেইকাৰণে তাইৰ লগত লাগি থাকিব লগা হয়। সেইকাৰণে সকলোবিলাক কাম কৰি আজৰি কৰি থৈছোঁ, মানে কমপ্লিট কৰি থৈছোঁ। সকলো কাম কৰি বেলুন চেলুন ফুলাই ঘৰ চৰ চাফা কৰি আগতে চাফা কৰিলোঁ বাৰু। বেলুন চেলুন ফুলাই থৈছোঁ, কাইলৈ আৰু লগাই দিলে হৈ যাব। আৰু দুটামান বেলুন ফুলাব আছে, সেইকেইটা ৰাতিপুৱা লগাই দিম। তাৰপৰা চাই থাকিব কিতাপ লৈছে। হ'ব সেইখন এইফালে উঠাই দিয়া। পইচাটো পকেটত ভৰাই নহ'লে কাৰোবাৰ পকেটত ওচৰত থকাবিলাকৰ সেইটোৱে সোমাব। মামাক ক'লে হ'ল, তোৰ ওচৰলৈ যা আকৌ। যা সেইকণলৈ যোৱা, তই এইফালে যা। যা আকৌ পিং যা। পিছলৈ তাই কিতাপ লৈছে, মাৰি আছে ফটো। এতিয়া কি কৰিব লাগিব কোৱা তোমালোকে, আধুনিকবিলাকে কোৱা। আমি আধুনিক নহয় নে নকওঁ কেনে কি চবে তাই হাতত দি পেলাই তোমালোকেও ধৰা। গান গা হেপী অন্নপ্ৰসন্ন দে নে গান গা। গা কৈ আহে কিজনী দি দিয়। তাৰমানে বুলিব ফুলকি আহিছে কি হ'ল তাই হেৰি নাভাজ হৈছে তাইকে হেৰি কৰি সোমাই দিয়াচোন। নহয় তুমি অকমান নিয়মটো কৰাচোন এতিয়া আমি। কৃষ্ণ গুৰু ব্ৰহ্মা গুৰু
লগাই দিয়া শুই উঠি আৰু টোপনি পা টোপনি আছে তাৰ আকৌ নখালৈকে নাকাটে লৈ আছে খাই দিয়া খুৱাই দিয়া এবাৰ খুৱাই দিয়া এই তাৰপৰা অকণমান কাটি আনাচোন কাটি অকণমান দে খাব দিনটো আজি ভালে ভালে গ'ল বাৰু আৰু এতিয়া আৰু মানুহ আহিয়ে আছে এইফালে কিবা এটা কৈ দিয়ে আজি কি আছিলে কৈ দিয়া আজি মোৰ অন্নপ্ৰসন্ন আছিলে আজি মই মাম খালোঁ কৈ দিয়া মাম খালোঁ মই মাম খালোঁ এয়া বেলুন নকৰিবা বেলুন ৰঙা নীলা বেলুন আমি কেক কাটিলোঁ বেলুন ফুলালোঁ হয়নে এইফালে কৈ দিয়া হয়নে আমি এতিয়া শুমগৈ আৰু হয়নে আমি শুম আৰু এতিয়া মাম খালোঁ আৰু এতিয়া আমি শুই থাকিম আৰু হয়নে